बिडिसिनि गाय माफु सोद्रोमा प्रमोद बर'आ क'क्राझार केयार्स मुंनि बिथांखि बेखेवदों। क'क्राझार जिल्ला खुंथायनि बानजायनायाव बिटिसि समाज अनसाय बिफान, सोलोंथाय बिफान, ASRLM, ASULM आरो बड'लेण्ड मुलुग सोलोंसालिजों लोगो नांनानै दिनै क'क्राझार केयार्स मुंनि बिथांखि बेखेवो। क'क्राझार सोहोरनि सोनाब फारसे थानाय सान्दामारि IT पार्कआव मोनसे हाबाफारि खुंनायनि गेजेरजों क'क्राझार जिल्लानि सिङाव थानाय बिमा आरो गथ'फोरनि पुष्टि गैयै एबा गोग्गो आदार जगायनाय आरो देहायारि जेंना गोनां गथ'फोर आरो बिमाफोरनि सिबिथायनि थाखाय समाज अनसाय बिफाननि नाजानाय अननायनि नेरसोन आरो क'क्राझार केयार्स बिथांखिखौ बेखेवनानै होयो बिडिसिनि गाय माफु सोद्रोमा प्रमोद बर'आ। गोदानै बेखेवनाय क'क्राझार केयार्स बिथांखिनि गेजेरजों गथ'फोर आरो बिमाफोरनो गोग्गो आदार जगायनाय, सोलोंथाय, गेलेमु बायदि बिथिङाव समाज सिबिथायनि खामानि मावगोन। दिनैनि बे हाबाफारिनि लोब्बायै क'क्राझार IT पार्कआव बड'लेण्ड मुलुग सोलोंसालिनि साइन्स एन्ड बाय'टेक्न'लजि बिफाननि बानजायनायाव बिगियानारि आदबजों दिहुननाय मैखुन आबादनि मोनसे दिन्थिफुंनाय हाबाफारिखौबो लानाय जादों। कमिशनार सशियेल वेलफेयर विभाग मिली पेलाय आरो एजुकेशन डिपार्टमेंट एकेलगे मिली पेलाय यात जितु मेल निउट्रिशन आसे कुपोषण इटु दूर करार कारणे एटा पदक्षेप लोৱা হৈছে। आमार पोषण अभियान एन्टायर कान्ट्रीत इटु चलि আছে আৰু इटु एफेक्टिवली करार कारणे क'क्राझारर एटा इनिशिएटिव लोৱা হৈছে। इटु क'क्राझार डिस्ट्रिक्टत মই ইয়াৰ कारणे आमार বিশেষকৈ डिपुटी कमिशनार ইয়াৰ লগতে सोशियल वेलफेयर और एजुकेशन डिपार्टमेंटक मैं धन्यवाद जनाइছোঁ। क'क्राझारत जिखिनि रेकर्डेड जितु आमी मेल निउट्रिशन डाटा पोৱা গৈছে ইয়াত 648 जन मेल निउट्रिशनर माने नाम्बार पोৱা গৈছে আৰু সেইখিনি নাইকিয়া কৰাৰ কাৰণে সেইখিনি ইমপ্ৰুভ কৰাৰ কাৰণে ইয়াত কিছুমান আজি প্ৰগ্ৰাম লঞ্চ কৰিছে আৰু বিশেষভাৱে সেই 648 যিখিনি শিশু পোৱা গৈছে সেই সকলক কেয়াৰ কৰাৰ কাৰণে তিনিটা মানে প্ৰগ্ৰাম আজি ইয়াত ষ্টাৰ্ট কৰিছে আৰু ইয়াৰ ভিতৰত সকলোতকে ভাল পদক্ষেপটো হৈছে যে সেই শিশুসকলক কোনোবা নহয় কোনোবা ব্যক্তিয়ে এডপ্ট কৰিব লাগিব। যেতিয়ালৈকে তেখেতসকলৰ ষ্টেটাছটো ইমপ্ৰুভ নহয় তেতিয়ালৈকে কোনোবা নহয় কোনোবা ব্যক্তিয়ে ইমপ্ৰুভ এডপ্ট কৰিব লাগিব আৰু মোকো এজন দায়িত্ব আমাৰ ডিষ্ট্ৰিক্টৰ পৰা দিয়া হৈছে। কোকৰাঝাৰৰ ময়ো দায়িত্ব লৈছোঁ। সেই শিশুজন যেতিয়ালৈকে মানে নৰ্মেল হৈ নাহে বা তেখেতৰ নৰ্মেল অৱস্থালৈকে তেখেতক আনিব নোৱাৰে মই সেই পৰিয়ালৰ লগত জড়িত হৈ থাকিম আৰু কণ্টিনিউলি সেই পৰিয়ালক মই বা সেই শিশুক মই চেক কৰি থাকিম। বাকি কেইজনকো আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ বিষয়াসকলক দায়িত্ব দিয়া হৈছে। মই তেখেতসকলক সেই শিশুসকলক যত্ন ল'ব বুলি মই আশা কৰিছোঁ। ইয়াৰ বাহিৰে কিছুমান ইনোভেটিভ ইনিচিয়েটিভ কোকৰাঝাৰত আৰম্ভ হৈছে। আজি মাছৰুমৰ যিখিনি প্ৰডাক্ট আছে এই প্ৰডাক্টবিলাক মানে মেল নিউট্ৰিশ্যনৰ কাৰণে শিশুসকলক যিটো মান্থলি ডিষ্ট্ৰিবিউট কৰাৰ কাৰণে কিছুমান পদক্ষেপ লোৱা হৈছে। কিছুমানক বিস্কুট, কিছুমানত চাওমিন, ইয়াত আৰু আছে চুপ আছে, বিভিন্ন প্ৰডাক্ট মাছৰুমৰ প্ৰডাক্টবিলাকক কাৰণ কোকৰাঝাৰ ডিষ্ট্ৰিক্টটো ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট যিটো আছে ইয়াত আমাৰ মাছৰুমটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টত পৰিছে আৰু যোৱা 3 মাহৰ পৰা কোকৰাঝাৰত যিটো বডোলেণ্ড ইউনিভাৰ্চিটি বায়'টেকন'লজি ডিপাৰ্টমেণ্ট প্ৰফেচাৰ সন্দীপ দাসৰ ইনিচিয়েটিভত কোকৰাঝাৰ, চিৰাং, বাক্সা সকলো ডিষ্ট্ৰিক্টত প্ৰায় 1000 জনক মানে মাছৰুম প্ৰডাকশ্যনৰ কাৰণে এৱাৰনেছ দিয়া হৈছে আৰু অলৰেডি কোকৰাঝাৰত বহুত মাছৰুম প্ৰডাকশ্যন ইতিমধ্যে হৈ আছে। সেইখিনি প্ৰচেছিং কৰি ইয়াৰে শিশুসকলক বা ইয়াৰে ৰাইজক কেনেকৈ মানে দিব পৰা যায় ইয়াত ইকনমিক সাইডো আছে আৰু নিউট্ৰিশ্যন সাইডো আছে। এই দুইটাকো মানে টাৰ্গেট লৈ পেলাই কাম কৰা হৈছে আৰু ডাঙৰ এটা ইনিচিয়েটিভ কোকৰাঝাৰত আৰম্ভ হৈছে। খেলো ইণ্ডিয়াৰ লগত আজি সেল্ফ হেল্প গ্ৰুপবিলাকৰ লগত জড়িত কৰা, স্কুলবিলাকত জড়িত কৰা, সেই কৰি পেলাই তেখেতসকলৰ যিটো হেল্থ এৱাৰনেছটো ইমপ্ৰুভ কৰাৰ কাৰণে মানে কিছুমান পদক্ষেপ লোৱা হৈছে আৰু সেই গোটেই পদক্ষেপটো অহা 1 বছৰত কণ্টিনিউলি কামটো চিনচিয়াৰলি কৰাৰ কাৰণে যিহেতু দায়িত্ব লোৱা হৈছে মই ভাবিছোঁ 2022ৰ শেষৰ ফালে আমাৰ এই প্ৰব্লেমখিনি মেল নিউট্ৰিশ্যন প্ৰব্লেমৰ যিটো ইণ্ডেক্স আছে এইটো সম্পূৰ্ণ পৰিৱৰ্তন হৈ যাব।